হোৱাইট হাউচত ট্ৰাম্পৰ উচ্চস্তৰীয় বৈঠক। ভাৰতীয় জাহাজত ইৰাণে আক্ৰমণ কৰাৰ পাছতে ট্ৰাম্পৰ এই বৈঠকত হৰমিজ প্ৰালীক লৈ চলে তীব্ৰ আলোচনা। হোৱাইট হাউচত ট্ৰাম্পৰ উচ্চস্তৰীয় বৈঠক। ভাৰতীয় জাহাজত ইৰাণে আক্ৰমণ কৰাৰ পাছতে ট্ৰাম্পৰ এই বৈঠকত হৰমিজ প্ৰালীক লৈ চলে তীব্ৰ আলোচনা। বৈঠকত উপস্থিত থাকে জেডি ভেন্স, মাৰ্ক ৰুবিঅ'। ইৰাণৰ সৈতে হ'বলগীয়া শান্তি চুক্তিৰ ওপৰতো কৰে আলোচনা। কামপুৰত 4টা চোৰাং গৰু, এখন বলেৰ পিকআপ বাহন জব্দ। নগাঁও জিলাৰ বৰমপীৰ সমষ্টিৰ কামপুৰ থানাৰ অন্তৰ্গত ভেবেঙাটিত পুৱাতি নিশা স্থানীয় ৰাইজে চুৰি গৰু, এখন বাহন জব্দ কৰি আৰক্ষীক গতাই দিয়ে। ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে গৰু চুৰৰ সন্ত্ৰাস। নিতৌ ন কৌশললৈ সংঘটিত কৰিছে চিৰিকাৰ্য। এইবাৰ নগাঁও জিলাৰ বৰমপীৰ সমষ্টিৰ কামপুৰ থানাৰ অন্তৰ্গত ভেবেঙাটিত পুৱাতি নিশা স্থানীয় ৰাইজে চুৰি গৰু, এখন বাহন জব্দ কৰি আৰক্ষীক গতাই দিয়ে। উল্লেখ্য যে সমগ্ৰ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তিত বিগত কিছুদিন ধৰি গৰু চুৰি ঘটনা সংঘটিত হৈ আহিছে। গোহালি উদং কৰি নিশাটোৰ ভিতৰতে চোৰে গৰুকেইটা চুৰি কৰি নিয়াত শংকাত পৰি আহিছে স্থানীয় কৃষক ৰাইজে। এনে সময়তে ভেবেঙাটি গাঁৱৰ কিছু সচেতন ৰাইজে চুৰি গৰু কঢ়িয়াই অনা বাহন জব্দ কৰাত অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত 50 নম্বৰৰ বলেৰ পিক-আপ ভান আৰু 4টা গৰু জব্দ কৰি থানালৈ লৈ আহে। মণিপুৰত পুনৰ সন্দেহজনক উগ্ৰপন্থীৰ আক্ৰমণ। সাধাৰণ নাগৰিকক লক্ষ্য কৰি উগ্ৰপন্থীৰ ধাৰাসাৰ গুলীবৰ্ষণ। ইম্ফলৰ পৰা উখ্ৰিললৈ গৈ থকা সময়তে এই ঘটনা সংঘটিত হয়। মণিপুৰত পুনৰ সন্দেহজনক উগ্ৰপন্থীৰ আক্ৰমণ। সাধাৰণ নাগৰিকক লক্ষ্য কৰি উগ্ৰপন্থীৰ ধাৰাসাৰ গুলীবৰ্ষণ। ইম্ফলৰ পৰা উখ্ৰিললৈ গৈ থকা সময়তে এই ঘটনা সংঘটিত হয়। ঔদ্যোগিক অঞ্চলৰ সমীপত সংঘটিত এই গুলীচালনাৰ ঘটনা। গুলীচালনাত থিতাতে মৃত্যু 2জন লোকৰ। গুলীবুদ্ধ হৈ এজন অৱসৰপ্ৰাপ্ত জোৱানৰ মৃত্যু। নিহত লোক 2জনৰ ঘৰ উখ্ৰিল জিলাত। গুলীচালনাত আহত 2গৰাকী মহিলা। আজি জীয়ৰী বা চেনেহী বিহু। আজি 6 বহাগ। 7 বিহুৰ ষষ্ঠ দিনটো জীয়ৰী বিহু অথবা চেনেহী বিহু হিচাপে পালন কৰা হয়। বিহুৰ এই দিনটোত বিবাহিতা জীয়ৰীসকল মাতৃগৃহলৈ যোৱাৰ এক পৰম্পৰা আছে। ঢোল পেপাৰ মাতেৰে ৰজন জনাইছে ৰাজ্যৰ আকাশ বতাহ। ঘৰে ঘৰে ডেকা গাভৰু সকলোৱে মিলি পৰিৱেশন কৰিছে হুঁচৰি। চহৰনগৰ গাঁৱে ভিয়ত সকলোতে অনুষ্ঠিত হৈছে ৰঙালী বিহুৰ অনুষ্ঠান। আজি 6 বহাগ। 7 বিহুৰ ষষ্ঠ দিনটো জীয়ৰী বিহু অথবা চেনেহী বিহু হিচাপে পালন কৰা হয়। বিহুৰ এই দিনটোত বিবাহিতা জীয়ৰীসকল মাতৃগৃহলৈ যোৱাৰ এক পৰম্পৰা আছে। ষষ্ঠ দিনা বিয়া দিয়া জীয়ৰী পিতৃগৃহলৈ আহে। সেয়ে সেইদিনা জীয়ৰী বা চেনেহী বিহু বোলা হয়। 7 বিহুৰ অন্যতম জীয়ৰী বা চেনেহী বিহুৰ সৈতে জড়িত হৈ আছে অসমীয়া সংস্কৃতি। এই বিহু জীয়ৰীৰ প্ৰতি থকা মাক দেউতাকৰ চেনেহৰ প্ৰতীক। জীয়ৰী বিহু অথবা চেনেহী বিহুৰ দিনটোত জীয়ৰী বুবৰীসকলে একেলগে মিলি বিহু নৃত্য আৰু বিয়া নাম গাই আনন্দ কৰে। ফুৰজাবাদত ভয়াৱহ অগ্নিকাণ্ড, 60খনকৈ দোকান ভস্মীভূত। ফুৰজাবাদৰ এখন পাচলিৰ বজাৰত এই অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। শ্বৰ্ট চাৰ্কুটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ। উত্তৰ প্ৰদেশৰ ফুৰজাবাদৰ শিকোহাবাদত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত 60খনকৈ দোকান। ফুৰজাবাদৰ এখন পাচলিৰ বজাৰত এই অগ্নিকাণ্ড সংঘটিত হয়। পৰৱৰ্তী সময়ত জুয়ে সমীপৰ কাপোৰৰ বজাৰলৈ সম্প্ৰসাৰিত হৈ পৰে। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। শ্বৰ্ট চাৰ্কুটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ। অগ্নিকাণ্ডৰ পাছতে অঞ্চলজুৰি আতংকমত পৰীক্ষা। অগ্নি নিৰ্বাপক বাহিনীৰ বাহনেৰে নিৰ্বাপন কৰে জুই। কাৰ্বি আংলঙৰ ৰংমংবেৰ পৰা নিৰুদ্দিষ্ট পুলিং বিষয়াৰ মৃতদেহ উদ্ধাৰ। চাৰক কাঠাৰ প্ৰাথমিক বিদ্যালয়ৰ পুলিং বিষয়াৰ দায়িত্বত আছিল কৰতলীয়া কুণ্ডু। 9 এপ্ৰিলৰ ভোটগ্ৰহণৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল বিষয়াজন। কাৰ্বি আংলঙৰ ৰংমংবেৰ পৰা নিৰুদ্দিষ্ট পুলিং বিষয়াৰ মৃতদেহ উদ্ধাৰ। ৰংমংবেৰ পাহাৰীয়া এলেকাত উলংগ অৱস্থাত উদ্ধাৰ নিৰুদ্দিষ্ট পুলিং বিষয়াজনৰ মৃতদেহ। চাৰক কাঠাৰ প্ৰাথমিক বিদ্যালয়ৰ পুলিং বিষয়াৰ দায়িত্বত আছিল কৰতলীয়া কুণ্ডু। 9 এপ্ৰিলৰ ভোটগ্ৰহণৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল বিষয়াজন।
ভোটগ্ৰহণৰ দিনটোত অসুস্থতাৰ কথা কৈ বিদ্যালয়ৰ পৰা ওলাই আছিল পুলিং বিষয়াজন। ধেমাজি প্ৰেছ ক্লাবত বিশিষ্ট সাহিত্যিক জ্যোৎস্না বৰগোহাঁইৰ দুখনকৈ নৱতম গ্ৰন্থ উন্মোচন। ধেমাজি জিলাৰ বৰদলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক জ্যোৎস্না বৰগোহাঁইৰ নৱতম গ্ৰন্থ মুদ্ৰাটোৰ ইপুথিত শীৰ্ষক গ্ৰন্থখন শনিবাৰে ধেমাজি প্ৰেছ ক্লাবত উন্মোচন কৰা হয়। ধেমাজি জিলাৰ বৰদলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক জ্যোৎস্না বৰগোহাঁইৰ নৱতম গ্ৰন্থ মুদ্ৰাটোৰ ইপুথিত শীৰ্ষক গ্ৰন্থখন শনিবাৰে ধেমাজি প্ৰেছ ক্লাবত উন্মোচন কৰা হয়। ফ্ৰেংকফুট বুক ফেডাৰত অংশগ্ৰহণকাৰী তথা দেশৰ প্ৰধানমন্ত্ৰীৰ মেণ্টৰশ্বিপ স্কীমৰ বঁটাপ্ৰাপ্ত তথা যোৰহাটৰ সুধাকৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক বিকাশ দিহিঙীয়াই এই গ্ৰন্থ দুখন উন্মোচন কৰে। গ্ৰন্থ উন্মোচনী সভাৰ আঁত ধৰে শিক্ষয়িত্ৰী তথা কবি আকাশবন্তী গগৈয়ে সভাতেই বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ জ্যোৎস্না বৰগোহাঁইৰ আন এখন গ্ৰন্থ ছ-দ-ফা শীৰ্ষক গ্ৰন্থখনো ধেমাজি প্ৰেছ ক্লাবত উন্মোচন কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড পল্লৱী ডেকা বুজৰবৰুৱাই গ্ৰন্থ উন্মোচনী সভাৰ বন্তি প্ৰজ্বলন কৰে। ধেমাজিৰ প্ৰথম বিশিষ্ট মহিলা নেত্ৰী তথা লেখিকাৰ মাতৃ হেমলতা বৰগোহাঁইয়ে সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড প্ৰাঞ্জল বুঢ়াগোহাঁই, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড বনজিৎ ভট্ট, সাহিত্য জি তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষা ও ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনীতা চৌধুৰী গাৰুডিয়া, ধেমাজিৰ বিশিষ্ট মহিলা নেত্ৰী তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অমিতা তামুলী বৰুৱা, বিশিষ্ট নাট্যকাৰ বলিন বৰগোহাঁই আৰু টাই ভাষাৰ গৱেষক পণ্ডিত তথা চুক্যাফা বঁটা প্ৰাপক ড পুষ্প গগৈয়ে ভাষণ প্ৰদান কৰে। ইপিনে গ্ৰন্থ উন্মোচনী সভাত ধেমাজি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা শিক্ষাবিদ তুলেন গগৈ, বিশিষ্ট কবি তথা ধেমাজি জিলা পৰিষদৰ উপমুখ্য কাৰ্যবাহী বিষয়া নবীন কামান, লোকশ্ৰী বঁটাপ্ৰাপ্ত বিমলা গগৈ গোহাঁই, ধেমাজি জিলা লেখিকা সমিতিৰ সভাপতি তথা বিশিষ্ট সাহিত্যিক ও শিক্ষাবিদ নিবেদিতা বৰা সন্দিকৈ, অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী ৰবি গগৈ, ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেৱজ্যোতি কছাৰী, অৱসৰপ্ৰাপ্ত অধ্যাপক ড কবিতা গগৈ, জিলা অৱসৰপ্ৰাপ্ত সমাজ কল্যাণ বিষয়া কুঞ্জ বৰা, ধেমাজি জিলা বিহু সুৰক্ষা সমিতিৰ প্ৰাক্তন সভাপতি বিদ্যাচল কোঁৱৰ, শিক্ষয়িত্ৰী য়োনমণি হাজৰিকা, ধেমাজি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বন্দনা দত্ত হাজৰিকা, শিক্ষয়িত্ৰী ত্ৰিবেণী দাস চুৰিং, মৰিধল মহাবিদ্যালয়ৰ অধ্যাপক ড লেখন গগৈ আদি ধেমাজিৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। ধুবুৰীৰ নৈপৰীয়া অঞ্চলত অবৈধ কাঠমিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। অবৈধ কাঠ ব্যৱহাৰ আৰু পৰীক্ষা ধ্বংসৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে ধুবুৰী বন বিভাগে। অবৈধ কাঠ ব্যৱহাৰ আৰু পৰীক্ষা ধ্বংসৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে ধুবুৰী বন বিভাগে। ধুবুৰীৰ দুৰ্গম ঝাৰ্ণাছৰ অঞ্চলত এটা অবৈধ কাঠকল উৎখাত কৰি কাঠকলটোৰ যন্ত্ৰপাতিসমূহ ধুবুৰী বন বিভাগে জব্দ কৰিবলৈ সক্ষম হয়। বিভাগীয় সূত্ৰই আজি সদৰি কৰা অনুসৰি ধুবুৰী বন বিভাগৰ এটি দলে এই অভিযানত অংশগ্ৰহণ কৰে। ধুবুৰী জিলাৰ আলমগঞ্জ সংলগ্ন চৰাঞ্চলত গোপনে চলি থকা অবৈধ কাঠকলৰ ৰমৰমীয়া বেহা চলি থকা বুলি অভিযোগ পোৱাৰ পিছত ধুবুৰীৰ ডিএফৰ নিৰ্দেশনা আৰু তত্বাৱধানত এই অভিযান চলোৱা হয়। দলটোৱে ব্ৰহ্মপুত্ৰ নদীৰ দুৰ্গম চৰাঞ্চল অতিক্ৰম কৰি ঘটনাস্থলীত উপস্থিত হৈ অভিযানকাৰী বন বিভাগৰ দলটোৱে এটা অবৈধ কাঠ ফলা মিল চিনাক্ত কৰি লগে লগে মিলটো ভাঙি পেলোৱা হয় আৰু ইয়াৰ সকলো যন্ত্ৰপাতি আদি জব্দ কৰা হয়। ইফালে উক্ত অভিযানৰ সময়ত বন বিভাগৰ দলটোৱে কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহল। কাঠৰ চোৰাং বেপাৰীৰ দলটোৱে সুযোগ বুজি পলাই যায় বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত ধুবুৰী বন বিভাগে অনুসন্ধান অব্যাহত ৰাখিছে। নিউজ চাই ভাল পাইছে যদি চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।